নমস্কাৰ সকলোকে মই চিমাই মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কলেজলৈ যাবৰে পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু ইয়াতে টাউনতে আহি গম পালোঁ যে আমাৰ ইয়াতে মুম্বাই বজাৰ বহিছে আৰু তাকে আমি সোমাই চাওঁনো কি আহিছে বুলি আহিলোঁ। ইয়াতে লিখা আছিল যে 10-20 টকাৰ পৰা আৰম্ভ কৰি 100 টকালৈকে বস্তু পোৱা গৈছে আৰু ভিতৰত আহি চালোঁ হয় বহুত মানুহো হৈছে। এফালে এইখিনি 20 টকাৰ, এফালে চেণ্ডেল দি আছে 100 টকাত। মানে পাকঘৰৰ পৰা আদি কৰি সকলোখিনি সামগ্ৰীয়ে ইয়াত আছে। এইখিনি হৈছে 10 টকাৰ আৰু মই যিহেতু চিলাই কৰা মানুহ, মোৰ চকু সেই বস্তুবোৰলৈকে যায় আৰু তেনেকুৱাই কিবাকিবি অলপ আমিও ল'লোঁ। কলেজলৈ যিহেতু ওলাই আহিছিলোঁ, দেৰি হ'ব বুলি, ক্লাছ নাপাম বুলি সোনকালে ওলাই গুচি আহিলোঁ। তাৰ পৰা আহি এতিয়া আমি কলেজ পালোঁহি। ইয়াতে আহিহে গম পাইছোঁ যে সকলোবোৰে আগতেই গম পায় এই বজাৰ অহাৰ কথা, আমিহে পাছতীয়াকৈ গম পাইছোঁ আৰু আমি সোমাই আহিলোঁ বাৰু। এতিয়া আমি ক্লাছ কৰাৰ সময়তে ধুনীয়াকৈ পাই গৈছোঁহি। ইয়াতে ক্লাছ কৰি মেলি আমি হ'ল আৰু ঘৰলৈ আহি ইয়াতে মোৰ ব্লাউজ এটা কাটিব আছিলে, তাকে জোখ মাখ লৈ কাটি মেলি ল'লোঁ। আকৌ নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পাম। আজিৰ ভিডিঅ'টোত ইমানেই, আজিলৈ এৰিছোঁ।